নিজৰ কৰ্ম মন দি কৰা। মনত ৰাখিবা, কাৰো আশীৰ্বাদ বেকাৰ নাযায়, না কাৰো অভিশাপ বেকাৰ যায়। যেতিয়াই ভিতৰত অহংকাৰ বাঢ়ি যায়, তেতিয়াই শ্মশান কিম্বা কবৰস্থানৰ পৰা এবাৰ ঘূৰি আহিবা অলপ। যেতিয়া ঈশ্বৰক ধন্যবাদ দিব বিচাৰা, তেতিয়া কোনোবা ক্ষুধাৰ্থক অলপ খাদ্য খুৱাই দিবা। যেতিয়া তোমাৰ শক্তিৰ ওপৰত অভিমান হ'ব, তেতিয়াই বৃদ্ধাশ্ৰমৰ পৰা এবাৰ ঘূৰি আহিবা। আৰু যেতিয়া তোমাৰ মাথা শ্ৰদ্ধাত তল হৈ যাব, তেতিয়াই তুমি তোমাৰ মা দেউতাক এবাৰ সেৱা কৰি ল'বা। জীৱনত কেতিয়াও কাকো নাহাঁহিবা, কেতিয়াও কাকো নীচ নেদেখুৱাবা। যদি তুমি সকলোতকৈ শক্তিশালী হৈও থাকা, তেনেহ'লে তোমাতকৈও বেছি শক্তিশালী আছে, আৰু সেইটো হ'ল সময়। সময় যেতিয়া সলনি কৰিব আৰম্ভ হয়, তেতিয়া সকলোবোৰ সলনি হৈ যায়। অভিজ্ঞতাই মানুহক ভুল সিদ্ধান্ত লোৱাৰ পৰা বচায়, কিন্তু অভিজ্ঞতা অনেকবাৰ ভুল সিদ্ধান্তৰ পৰাই আহে। জীৱনত সকলোতকৈ ডাঙৰ ভুলটো হ'ল যি ভুলৰ পৰা আমি একো শিকিব নোৱাৰোঁ। সম্পৰ্ক আৰু সাধনা তেতিয়াই নষ্ট হৈ যায়, যেতিয়া পোৱা নোপোৱাৰ মন ক্লান্ত হৈ যায়। সম্পৰ্কত সৰ্বদা এটা কথাই মনত ৰাখিবা, প্ৰত্যেকটো কথা কোৱাৰ বাবে নহয়, কিছু কথা শুনাৰ বাবেও হয়। জীৱন কেতিয়াও সহজ নহয়, তাক সহজ বনাই ল'ব লাগে। কিছু অপেক্ষা কৰি, কিছু সহ্য কৰি আৰু কিছু উপেক্ষা কৰি। এটা ডাঙৰ শিশুৰ পৰা 3টা বস্তু শিকিব পাৰা: বিনা কাৰণত সুখী হোৱা, সকলো সময়ত কিছু না কিছু কৰি থকা, আৰু নতুন কিবা শিকাৰ ইচ্ছা ৰখা। অসফল লোক 2 ধৰণৰ হয়। প্ৰথম, যোনে আৰম্ভটো কৰি দিয়ে, কিন্তু কোনো ভাবি শুনি আৰম্ভ নকৰে। আৰু দ্বিতীয়, তেওঁলোক ভাৱনা চিন্তাটো কৰে, কিন্তু একো আৰম্ভই নকৰে। কাকোৱে দুৰ্বল নেভাবিবা, কাৰণ ৰাস্তাৰ সৰুতকৈ সৰু পাথৰেও তোমাক উজত খুৱাব পাৰে। 2 ধৰণৰ মানুহেই তোমাক বুজিব পাৰিব: এক, তেওঁলোক যিসকলে তোমাৰ দৰে পৰিস্থিতি দি গৈছে; দ্বিতীয়, তেওঁলোক যোনে তোমাক অনেক ভাল পায়। এইটো সঁচা কথা যে গোলাপ হোৱাটো ইমান সহজ নহয়, কিন্তু তাৰ মানে এইটো নহয় যে তুমি কাইট হৈ যোৱা। মনত ৰাখিবা, যি মানুহ কেতিয়াও কাইট হ'ব ভাল নাপায়, সি এদিন নহয় এদিন গোলাপ হৈয়েই যায়। মানুহে আমাৰ কাম চায়, কিন্তু ঈশ্বৰে আমাৰ চৰিত্ৰ চায়। আমি পাপ এনেকুৱাকৈ কৰোঁ যেন সি দেখাই পোৱা নাই, সি মাপ এনেকুৱাকৈ কৰে যে সি একো দেখাই নাই। এই গোটেই সংসাৰটোক ব্যৱস্থিত কৰি ৰখাৰ কাৰণে অলপমান ভয় অৱশ্যই প্ৰয়োজন। মৃত্যুৰ ভয় জীৱনটোক ৰক্ষা কৰে, ভুল কৰাৰ ভয় সঠিক ৰাস্তাটো ধৰি ৰাখে, অসুস্থতাৰ ভয় স্বাস্থ্যতা বজাই ৰাখে, আৰু দুখৰ ভয়ে সততাক ধৰি ৰাখে। বহুত কষ্টকৰ নহয় জীৱনটো বুজা। যিটো দগা পল্লাত অন্যক মাপা, সেইটোত নিজে কেতিয়াবা বহি চাবা। নিজৰ কাৰণে মা দেউতাৰ চকুৰ পৰা কেতিয়াও পানী ওলাব নিদিবা, কাৰণ যি ঘৰৰ চৰ্তৰ পৰা পানী পৰে, সেই ঘৰৰ ভিতৰৰ ৱালো কিন্তু কমজোৰ হৈ যায়। বন্ধু, ভিডিঅ'টো প্ৰত্যেকটা কথা তোমাৰ কেনেকুৱা লাগিল? ভাল লাগি থাকিলে এটা লাইক অৱশ্যই কৰি দিবা। আকৌ উভতি আহিম পাছৰ ভিডিঅ'ত। তেতিয়ালৈ ভালে থাকা, সুস্থ থাকা। জয় আই অসম।